মাংস, পিঁয়াজ, তেজপাত, আলু, আদা, নহৰু, ধনিয়া পাত আৰু গোটেই মছলা। এতিয়া মই গেছটো অন কৰিব ওলাইছোঁ। তেল ঢালিব ওলাইছোঁ। এতিয়া তেল গৰম হ'ল, মই আলুখিনি তেলত ঢালি দিছোঁ। আলুখিনি দিয়াৰ পিছত অকণমান হালধীয়া পৰিবলৈ হালধি গুড়া অলপ দিছোঁ। আমি ধুনীয়াকৈ ৰঙা কৰি ভাজি ল'ম। আলুবোৰ প্ৰায় ৰঙা পৰিছে। এতিয়া মই আলুবোৰ কাঢ়ি দিম। এতিয়া মই পিঁয়াজ ঢালিব ওলাইছোঁ। পিঁয়াজ ঢালাৰ পিছত অকণমান ৰঙা কৰিবলৈ দিম। এয়া মই তেজপাত দিছোঁ। এতিয়া প্ৰায় ৰঙা পৰিছে। ইয়াতকৈ বেছি ভাজিলে বেয়া হ'ব। এতিয়া মই খাচী মাংসখিনি ঢালি দিছোঁ। লৰাই দিব লাগিব। লৰাই দিয়াৰ পিছত মই এতিয়া নিমখ দিম। নিমখ দিয়াৰ পিছত মই আকৌ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই অকণমান ঢাকনখন লগাই দিম। মাংসত দিবলৈ পানী অকণমান গৰম কৰি লৈছোঁ। এয়া মই মাংসৰ ঢাকন দাঙিব ধৰিছোঁ। মাংসখিনি মই লৰাই দিছোঁ। এই মাংসৰ পানীবোৰ অলপমান শুকাবলৈ ধৰিলেহে মই মছলাবোৰ দিম। এয়া মোৰ পানী গৰম হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া মাংস ঢাকন দাঙিছোঁ। মাংসবোৰৰ পৰা ওলোৱা পানীখিনি অলপ শুকাবলৈ ধৰিছে। এতিয়া মই মছলা ঢালিম। মছলা ধনিয়া পাউডাৰ, এয়া ঢালিছোঁ জিৰা পাউডাৰ, এয়া ঢালিছোঁ মই ৰেড চিলি পাউডাৰ। ঢালাৰ পিছত অকণমান লৰাই দিম। এয়া লৰাই দিয়াৰ পিছত মই পুনৰ ঢাকনখন লগাই দিম। এয়া মই পুনৰ ঢাকনখন লগাই দিম। এয়া মই ঢাকনখন দাঙি লৈছোঁ।
প্ৰায় মই 5 মিনিটমান সময় ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত এতিয়া মই আদা নহৰু পিচি থৈ দিয়া এতিয়া মই ঢালিম। এয়া ঢালিলোঁ নহৰু, এয়া ঢালিলোঁ আদা। এতিয়া মই ধুনীয়াকৈ এইবোৰ লৰাই দিম। পুনৰ মই এবাৰ ঢাকনখন লগাই দিম। এতিয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত এইবোৰ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই এতিয়া আলুখিনি দিম। এয়া মই ভাজি থোৱা আলুখিনি ঢালি দিছোঁ। এয়া মই অকণমান লৰাই দিম। লৰাই দিয়াৰ পিছত মই এতিয়া হালধি ঢালিম। এয়া মোৰ হালধি দিয়া হ'ল। দিয়াৰ পিছত এতিয়া মই আকৌ এবাৰ লৰাই ঢাকনখন লগাই দিম। এয়া মই ঢাকনখন লগাই দিছোঁ। ঢাকনখন দাঙি দিছোঁ। ঢাকনখন দাঙি দিয়াৰ পিছত এয়া ৰঙচুৱা ভালদৰে পৰিছে। ৰঙা পৰাৰ পিছত তেল অলপ ওলাবলৈ ধৰিছে। এতিয়া মই গৰম পানীখিনি ঢালি দিম। এতিয়া মই বেছিকৈ নিদিওঁ, গৰম পানীটো অকণমান ঢালি দিম। এয়া মই ঢাকনখন লগাই দিছোঁ। এয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত মাংসখিনি লৰাই দিছোঁ। এয়া ছাইডেদি তেলটো ওলাবলৈ ধৰিছে। এতিয়া মই সিজিবৰ বাবে পানী অলপ ঢালিম। এয়া মই সিজিবৰ বাবে পানী দিছোঁ। এতিয়া মই ঢাকনখন লগাই দিম, অলপমান সময় সিজিবলৈ থ'ম। এয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত অলপ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত ইয়াত লং, ইলাচি, ডালচেনি আছে, এইখিনি মই ঢালি দিছোঁ। তাৰপিছত দিবলৈ লৈছোঁ অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়ি, লং, ইলাচি গুড়া দিয়াৰ পিছত এতিয়া মই আকৌ এবাৰ ঢাকি দিম। এতিয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত মই এতিয়া মাংসখিনি লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই ধনিয়া কাটি থৈছিলোঁ, ধনিয়াখিনি এতিয়া দি দিম। দিয়াৰ পিছত মই 2 মিনিটমান আকৌ ঢাকনখন লগাই দিম। মই ঢাকনখন লগাই দিছোঁ। এতিয়া মই ঢাকনখন দাঙি দিছোঁ। দিয়াৰ পিছত প্ৰায় মোৰ খাচী মাংসখিনি বনোৱা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। দিয়াৰ পিছত এতিয়া মই মাংসখিনি নমাই দিছোঁ। মাংসবোৰ দেখিবলৈ ভাল লগা হৈছে।
খাচী মাংসখিনি ৰন্ধা হৈ গ'ল। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব।